আজি সোমবাৰে জুবিন দাক এবাৰ লগ পাই যাওঁ বুলি সমাধি ক্ষেত্ৰত সোমালোঁ। কিন্তু ইয়াত চাওকচোন পৰিৱেশ ইমান উদং উদং, মানুহৰ সংখ্যা ইমান কমি গৈছে আগতকৈ। জুবিন দা যেন লাহে লাহে বৰ অকলশৰীয়া হৈ পৰিছে। আগতে যিখিনি মানুহৰ ভিৰ আছিলে আৰু এতিয়া চাওক চৌদিশে যেন শূন্যতা হৈ গৈছে। এই ব্যক্তিজনে নিজৰ জীৱনটো যেন জুবিন দাৰ নামতে সঁপি দিছে। চাকি বন্তিৰ সংখ্যাও আজি কম চাওক। চাকি এগছ মই জ্বলাই লওঁ। এনেকৈ যদি কমি যায় তেতিয়াহ'লে কিন্তু জুবিন দাই বৰ অকলশৰীয়া অনুভৱ কৰিব। অসমীয়া সংস্কৃতি তথা যাত্ৰাৰ ভিডিঅ'সমূহ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।